ভাড়া দিয়া মানুহ মানি 250 টকা 500 টকা 1000 টকা 5000 টকালৈ দিছে মই সব খবৰ পোৱা নহয় গাড়ী লৈ আহিলে 5000 টকা 1000 টকা 250 টকা 500 টকা আৰে ইংলিছ মোৰ ভাইটিৰ নিচিনা সেইটো বেলেগ কথা কিন্তু বিজেপি হয়তো মানে ক'বই তেওঁলোকে এই চামৰাটো এৰুৱাই ল'ব লাগিব প্ৰথমতে বিজেপিৰ চামৰা সেইটো নচলিব কিন্তু বিজেপি তাৰপিছত কি হ'ব মোৰ প্ৰশ্নটো এইটো সমগ্ৰ ৰাইজলৈ আপুনি যে কিছু সময় পূৰ্বে ক'লে তেখেতে অকল নিজৰ কাৰণে কৰিলে জাতিটোৰ কাৰণে নকৰিলে একো নকৰিলে কিন্তু অসমখন মানে বৰ জটিল এটা পৰিস্থিতিত পেলাই দিছে যিটো মই বিচৰা নাছিলোঁ ঘৰত থকা ভাল ঘৰত আৰামছে থাকক পইচা পাতি আছেতো বহুত পইচা কৰিলে বহুত পইচা মাৰিলে এতিয়া ঘৰত থাকক কোনো উৎপাত নকৰে আমি কোনো উৎপাত নকৰে ঘৰত থাকক শান্তিত থাকক এই উৎপাতবোৰ কিয় গৈ আছে মটৰগাড়ী হয় নাই হিমন্ত দা প্লিজ ঘৰত থাকক মোক ফালিব একো নাই কিমান ভাঙিবি কিমান মাৰিবি অসমখন ভাঙি ভাঙি